তো গাইস আজিতো লক্ষ্মী পূজা সকলোৱে জানে কি কৰে তো আমি এইটো কাম কৰিব যাই আছে আপোনালোকে চাই থাকিব তো ভাজি কৰি আছে পুৰিটো মজা এনেকুৱা হলে ভাল লাগে হয় না নহয় পুৰি বনালে এনেকুৱা হ'ব লাগে তেতিয়াহে ভাজি কৰিও ভাল লাগে খায়ও ভাল লাগে দিলো এটা এটাকে ভাজি কৰিব লাগিব তেল গৰম দিলো অলপমান সময় ৰখিব লাগিব তেলটো গৰম হোৱা নাই তেল গৰম দিলে ভাজি কৰিব লাগিব পুৰিটো তো নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আজি লক্ষ্মী পূজা মা লক্ষ্মী পূজাৰ নামত আমি পুৰি বনাই খাম আজি পুৰা ৰেডি হল ইফালে চব্জি বনাই আছে বটাইখিনি ইফালে জুই জ্বলা হৈ গেল ইফালে গেছত বনাই আছে চব্জি আৰু ইয়াতে পুৰিটো ভাজি কৰিম আপোনালোকে চাই থাকিব তো আপোনালোকে খাইছে না নাই কমেন্ট কৰি জনাব আৰু কোনে কোনে খাই ভাল পায় লক্ষ্মী পূজাৰ সময়ত সকলোৱে প্ৰায় মানুহে খায় আৰু খাবও লাগে বছৰত এবাৰ ফূৰ্তি কৰিব লাগে বছৰৰ নামত আগৰ দিনত কিছুমানে বস্তু চুৰি কৰিছিল হয় না নহয় গাইছ কিছুমানৰ গাছ আলুবিলাক কুচুবিলাক সৰচা পাতা এইবিলাকো চুৰি কৰিছিল আগৰ দিনত মুৰ্গী এতিয়াবা আছে না নাই কিন্তু বহুত কমিল আগৰ নিচিনা নহয় আগৰ দিনতো পুৰা চোৰ কৰি খাইছিলে এতিয়া মানুহবিলাক খাই না নাখায়বা নাজানো তো চাই থাক আপোনালোকে আমার পুরি ভাজা হয়ে গেল আর মইও রেডি হল হ্যাপি লক্ষ্মী পূজা তো রেডি হল পুরা থালিত খা পুরা মজা লাগছে না নাই মজা লাগছে বলে মাইনা